Hello everyone. Hi everyone. Monilobs blogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আপোনালোকৰ কি খবৰ সকলোৰে জনাব। আমাৰ বৰ্তমান ভালেই। আৰু আমাৰ যদি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। এনে ধৰণৰ এন্টাৰটেইনমেন্ট ইন্টাৰেষ্টিং ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। ঠিক আছে, তেনেহ'লে আৰু লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিব। বলক তেতিয়া আমাৰ বাৰীৰে এজোপা মানে কৰ্দৈ গছ আছে, কৰ্দৈ গছজোপা পকি হৈ পিঠা হৈ নদী বৈ গৈছেগে। আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ঠিক আছে, বলক তেতিয়া। আমাৰ এয়া তামোল বাৰী নতুনকৈ আমাৰ মিষ্টাৰে মানে পাতিছে। আপোনালোকক মানে দেখাই দিছো আৰু নতুনকৈ পাতিছে। এয়া অলপ সৰু সৰু হৈছে। এইটো মানে অল মডেলৰ বাথৰুম দেই, আপোনালোকে কিন্তু এইটো মাইণ্ড নকৰিব। এয়া সৰু সৰু হৈ আছে তামোলৰ মানে আমাৰ বাগানখন। এয়া সৰুকৈ পাতিছেহে মানে প্ৰথম, আৰু ইফালে ডাঙৰ এজোপা আছে, কিন্তু এইখন সৰু হৈ আছে তামোলৰ বাৰীখন। আৰু ব'লক তেতিয়া আমাৰ কৰ্দৈ গছজোপা দেখাম। সেয়া মিষ্টাৰ পুৰা বাৰীত মানে হাত চাত মেলি দিছে আৰু মানে ইমানেই ভাল মানে লাগিছে। এইজোপা চাওক আমাৰ কৰ্দৈজোপা দেখিছানে? সেয়া চাওক, এইবোৰ কৰ্দৈ, এয়া কৰ্দৈ, গোটেই কৰ্দৈ মানে। সেয়া মই দেখাই দিছোঁ আপোনালোকক। পকি সৰি মানে কি হৈ গৈছেগে চাওক, এইবোৰ চাওক কৰ্দৈ নদী বৈ গৈছেগে মানে কৰ্দৈ সেইবিলাক। আৰু ওপৰ ফালে সেয়া মই দেখাই দিছোঁ আপোনালোকক। এনেধৰণে পকি সৰি কিবা হৈ আছে আৰু কৰ্দৈজোপা মানে। সেয়া চাওক, এয়া এভেইলেবল পকি পৰি আছে আৰু এয়া এইজোপা কৰ্দৈজোপা। শুওঁতে হৈ পৰিলে যে এয়া কৰ্দৈ লৈ ল'লোঁ, এতিয়া খোৱাহে কথা আৰু। আপোনালোকক মই বস্তু এটা দেখাম দেই। মিষ্টাৰে মানে যে কিটচেন গাৰ্ডেনৰ খেতি কৰিছিলে, ফুলকবি মানে 10 কেজিমান ওজনৰ হ'ব এপাহতে মানে। মই আপোনালোকক দেখাম, আপোনালোকে চাব হা। ঠিক আছে, মই দেখাই দিছোঁ, ৰ'ব দেখাইছোঁ। এই পাছক দেখিছে ইমান ডাঙৰ ডাঙৰ হৈছে। আৰু আমাৰ যে সেই অমিতাকেইটা মানে নপকাই হ'ল, কেতিয়ানো পকিব আৰু মানে কিনো খাম আৰু দেই। সেইকেইটা চব নপকাই হ'ল, কেতিয়ানো পকিব, পকিলে খাম কওঁতে মানে কাউৰীয়ে লৈ যাব। এই পালেংগিজোপা পাতকেইখিলা চব ইমান ডাঙৰ ডাঙৰ হৈছে। মিষ্টাৰে কৰিছিলে মানে, আৰু আমাৰ মানে অকল গোবৰ সাৰহে দিয়া হৈছে, আৰু বেলেগ ধৰণৰ একো সাৰ দিয়া নাই ইয়াত, অকল গোবৰ সাৰহে দিছে। সেইবাবেহে চাগে ইমান ডাঙৰ ডাঙৰ হৈছে পাতকেইটা। আৰু মই দেখাইছিলোঁ যে আপোনালোকক যোৱাটো ব্লগত যে ফুল আনিছিলোঁ, এয়া চাওক এনেধৰণে হেঙিং কৰি দিলোঁ। এয়া আৰু এটা এইটো, আৰু এটা এইটো এটা ইয়াত লগাই দিলোঁ, আৰু এটা দেখাম ৰ'ব, আৰু এটা এইটো ওপৰত এনেধৰণে দি দিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই ফুলবিলাক। আৰু তুমি কিবা এটা কৈ দিয়া। আৰু আমাৰ চেনেলটো যদি নতুনকৈ আপোনালোকে আহিছে, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু বেল আইকনটো দবাই অল নটিফিকেশ্যন অন কৰি দিব। তেতিয়া আমাৰ আহিবলগীয়া ব্লগবিলাক আপোনালোকে পাই থাকিব। অ'কে, থেংকছ। তুমি কি শুই উঠিছাহে নেকি? এতিয়া শুই উঠিছোঁ। আজি 26 জানুৱাৰী, গতিকে আজি ব্যৱসায় প্ৰতিষ্ঠানো তেনেকৈ বন্ধ, গাড়ী মটৰ বন্ধ। সেইবাবে তাৰমানে এতিয়া শুই উঠিছে। আজি বাহিৰলৈ নাযাওঁ, আৰু দোকানবিলাকো বন্ধ, বিজনেছটো আজি বন্ধ আজিৰ কাৰণে। আজি 26 জানুৱাৰী পালন কৰিছোঁ। সকলোকে এনজয় আশা কৰিবলৈ আহিবলগীয়া দিনবোৰ সকলোৰে ভালে হওক। অ'কে।
মাছ ধৰিবা নেকি ৰাম এই বৰ পুখুৰীটোত বাৰু তুমি মাছ পাবানে বাৰু হয় এই বৰ পুখুৰীটোত বাৰু তুমি মাছ পাবানে বাৰু পাবা দিয়া ধৰা দেই এইফালে চাই দিয়া গৈ এপাক পানী কেনেকুৱা মজা নে বাহ ধৰা আজি ভালকে খাব লাগিব সাজ তেতিয়াহ'লে ডাঙৰ মাছ আহিছে নেকি ৱাও এইবাৰহে বাহ আজি মাছ খোৱাহে খোৱা পঠাইছো দেই আজি আজি মাছ খোৱা পঠাইছো ফৰফৰাই জপি আছে এইবাৰ পুৰা ধৰা জালেই মাছ ধৰিছো এইফালে জিনটো খোৱা দেই আজিলৈ ব্লগটো ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ আৰু মোৰ এনেধৰণৰ ইণ্টাৰেষ্টিং এণ্টাৰটেইনমেণ্ট ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল মাই ফ্ৰেণ্ডছ বাই বাই